Hello everyone, welcome to Miney's Corner. আজি আপোনালোকলৈ মই এটা ষ্টাইলিং ভিডিঅ' লৈ আহিছোঁ। একদম মোৰ কুৰ্তা হয় তিনিটা টান হ'ল আৰু ইউজলেছ হৈ পৰি আছিলে। ইয়াক মই ৰিউজ কৰোঁ বুলি ভাবি উলিয়াই লৈছোঁ। কেনেকৈ কি কৰোঁ আপোনালোকে চাওকচোন আহক। এইটো 3 নম্বৰটো। তাৰপিছত এইটা মই যেনেকৈ দৰকাৰ হয় ডিজাইন মতে কাটি ল'ম আৰু তাৰপিছত হাতেৰে চিলাম। এইটো কাটি লোৱাৰ পিছত ইয়াৰ তলটো অকল মাৰি দিলে হ'ব। ইয়াত বেলেগ একো ডিজাইন মই নিদিওঁ। এয়া চিলাই ল'লোঁ আৰু ছাইডত অকণমান স্লিট আছে। আজিকালি বহুত দেখা যায় যে এনেকুৱাকৈ টপ ইউজ কৰে, শাৰী বা চাদৰ মেখেলা, শাৰী বিশেষকৈ পিন্ধা মই দেখিছোঁ। আজিকালি ব্লাউজৰ লগত বহুত এক্সপেৰিমেণ্ট কৰে, বিভিন্ন ডিজাইনৰ ব্লাউজ পিন্ধে। ময়ো সেই ভাবি এই কুৰ্তাকেইটা এনেকৈ অল্টাৰ কৰিলোঁ। এইটো হাতটো কাটি পেলাই অকণমান ঠেকালোঁ আৰু এইফালে ফিল লগাই দিলোঁ। এতিয়া শেষলৈকে ভিডিঅ'টো চাই থাকিব, মই পিন্ধিও দেখাম কেনেকুৱা লাগে। আপোনালোকে কোনটো লুক বেছি ভাল লাগে আপোনালোকে কমেণ্ট কৰি প্লিজ জনাব। তো এইটো প্ৰথমখন মই শাৰী পিন্ধিছোঁ, কটন শাৰী। এইখিনিতে এনেকৈ পিন মাৰি লৈছোঁ তলত আৰু এইফালে ফটো দিছোঁ। এতিয়া এনেকৈ মই পিন্ধিও গৈছিলোঁ বাহিৰলৈ আৰু লগৰ দুই এজনীয়ে মোক এইটো মোৰ আইডিয়াটো ভালো পাইছে, তেওঁলোকেও ব্যৱহাৰ কৰিম বুলি ভাবিছে। এইটো দ্বিতীয়টো, ইয়াত স্লিট দিছোঁ ছাইডত, কিন্তু মই ভাবিছোঁ জইন কৰি পেলাম পিছত। এখন শাৰীখন বৰ ফুলি আছে, নতুন, এবাৰো পিন্ধা নাই, সেইকাৰণে ধুলে নিশ্চয় অকণমান পিন্ধিবলৈ ভাল হ'ব। এইটো 3 নম্বৰ টপটো চাদৰ মেখেলাৰ লগত পিন্ধি দেখাইছোঁ। আপোনালোকৰো যদি এনেকুৱা কুৰ্তা পৰি আছে, এনেদৰে যদি ভাল দেখিছে ব্যৱহাৰ কৰিব পাৰে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে কমেণ্ট কৰিব আৰু লাইক এটা নিশ্চয় দিব। তো এইটো এটা লাষ্ট লুক, একেটা ব্লাউজৰ লগতে। ধন্যবাদ, ভিডিঅ'টো চাই থাকক। আকৌ এটা নতুন ভিডিঅ'লৈ পুনৰ লগ পাম। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আকৌ নাপাহৰিব। ধন্যবাদ।